অসম ব্লগ নিউজলৈ প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মাউণ্ট এভাৰেষ্টৰ শিখৰত বিভিন্ন আহৰণকাৰীসকলে কেনেদৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আহৰণ কৰিছিল এই বিষয়ে A to Z মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এই ভিডিঅ'টোত আপুনি এটা প্ৰথমতে লাইক দি এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আহক আমি এতিয়া এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৃথিৱীৰ সৰ্বোচ্চ বিন্দুটো হৈছে মাউণ্ট এভাৰেষ্টৰ শিখৰ, যিটো 29,032 ফুট অৰ্থাৎ 8,849 মিটাৰ উচ্চতাত অৱস্থিত। বিশ্বৰ আটাইতকৈ ওখ পৰ্বত। ই দক্ষিণ এছিয়াৰ অন্যতম হিমালয়। ই নেপাল আৰু চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ সীমান্তত অৱস্থিত। ইয়াৰ উত্তৰ পূব দিশৰ পৰাহে পোনপটীয়াকৈ এই শৃংগটো দেখা যায়, য'ত ই তিব্বতৰ মালভূমিৰ ওপৰেৰে ওপৰলৈ উঠি গৈছে। এভাৰেষ্টৰ ভিত্তিৰ চাৰিওফালে ওপৰলৈ উঠি অহা চাৰিটা সৰু শৃংগই নেপালৰ পৰা শৃংগটোক লুকাই ৰাখিছে। স্থানীয় জনসাধাৰণে দীৰ্ঘদিন ধৰি এভাৰেষ্টক শ্ৰদ্ধা কৰি আহিছে। তিব্বত ভাষাত ইয়াৰ প্ৰচলিত নাম চামলুংমা, যাৰ অৰ্থ হৈছে বিশ্বৰ দেৱী বা উপত্যকাৰ দেৱী। 1952 চনলৈকে ইয়াক পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হিচাপে স্বীকৃতি দিয়া নহ'ল। তেতিয়ালৈকে ভাৰতৰ চৰকাৰী জৰীপে এই তথ্যসমূহ প্ৰতিষ্ঠা কৰি আছিল। ইংৰাজী ভাষাত এটা সময়ত পঞ্চদশ শীৰ্ষ নামেৰে জনাজাত এইখন 1730 চনৰ পৰা 1843 চনলৈকে ভাৰতৰ ব্ৰিটিছ জৰীপকাৰী জেনেৰেল ছাৰ জৰ্জ এভাৰেষ্ট নামেৰে এভাৰেষ্ট নামটো নামকৰণ কৰা হৈছিল। এভাৰেষ্ট নিজৰ ওপৰত পিছলৈ ভাঁজ কৰা একাধিক শিলৰ তৰফেৰে গঠিত আৰু ইয়াক বৰফ আৰু বৰফেৰে আবৃত। এই পৰ্বতটোৰ আকৃতি তিনিফালৰ পিৰামিডৰ দৰে। কাষবোৰ গঠন কৰা সাধাৰণতে সমতল তিনিটাক মুখ বোলা হয়। এই শিখৰটোৰ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 5.5 মাইল অৰ্থাৎ 8.8 কিলোমিটাৰ উচ্চতালৈকে অক্সিজেন পাতল হোৱাৰ উচ্চতালৈকে পোৱা যায়। অক্সিজেনৰ অভাৱ, শক্তিশালী বতাহ আৰু অত্যন্ত ঠাণ্ডা উষ্ণতাই ওপৰৰ ঢালত কোনো প্ৰাণী বা উদ্ভিদৰ জীৱক বাস কৰিবলৈ বাধা দিয়ে। জুলাই মাহত হোৱা এই শিখৰৰ গড় উষ্ণতা মাত্ৰ প্ৰায় -2 ডিগ্ৰী বা 19 ডিগ্ৰী চেলছিয়াছ হয়। তদুপৰি এভাৰেষ্টৰ শৃংগ ইমানেই ওখ যে ই জেট ষ্ট্ৰীমৰ তলৰ অংশত অৱস্থিত, যিটো তীব্ৰবেগী বতাহৰ এটা সৰু ব্ৰেণ্ডৰ নিচিনা হৈ আছে। দুটা ব্ৰিটিছ অন্বেষণকাৰী সংস্থা ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি আৰু আলপাইন ক্লাব পাহাৰৰ অন্বেষণ কৰাৰ আগ্ৰহ জগাই তোলাত সহায় কৰি তুলিছিল। 1921 চনৰ প্ৰথমটোকে ধৰি কেইবাটাও অভিযানৰ আয়োজন আৰু বিত্তীয় সাহায্য আগবঢ়াইছিল। এই অভিযানৰ মূলত গোপনীয়তাৰ বাবে তেওঁলোকে কৰিছিল। 9জনীয়া পৰ্বত আৰোহীৰ দলটোৱে, তাৰ উপৰিও পৰ্টাৰৰ দলটোৱে প্ৰথমতে পাহাৰটোৰ স্থান বিচাৰি উলিয়াব লগা হৈছিল। উত্তৰ দিশৰ পথবোৰৰ অন্বেষণ কৰিলে আৰু তাৰ পিছত এভাৰেষ্ট বগাবলৈ চেষ্টা কৰিলে, যদিও তীব্ৰ বতাহে তেওঁলোকক পিছুৱাই যাবলৈ বাধ্য কৰিলে। 1922 চনত দ্বিতীয়টো অভিযান আৰম্ভ হয়। কিছুমান পৰ্বতাৰোহীয়ে প্ৰথমবাৰৰ বাবে বটলত ভৰোৱা অক্সিজেন ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল, যদিও পিছলৈকে সফল হৈছিল। দলটোৱে শিখৰত উপনীত হ'বলৈ দুটামান চেষ্টা কৰি 27,300 ফুট অৰ্থাৎ 8,230 মিটাৰ উচ্চতাত তেওঁলোকে উপনীত হৈছিল। তৃতীয়টো প্ৰচেষ্টাৰ অন্তত পৰিল দুৰ্যোগত, কিয়নো হিমস্খলনে বৰফৰ শিলৰ ওপৰেৰে 9জন পৰ্টাৰক বুৰাই পেলায় আৰু 7জন ইতিমধ্যে নিহত হৈ যায়।
1924 চনত এভাৰেষ্টত তৃতীয়বাৰৰ বাবে কৰা প্ৰচেষ্টাৰ অন্ত পৰে। ব্ৰিটিছ পৰ্বতাৰোহী জৰ্জ মেলৰীৰ মৃত্যুৰ লগে লগে যিকোনো প্ৰথম দুটা অভিযানৰ সদস্য আছিল। তৃতীয় অভিযানৰ তীব্ৰ বতাহ আৰু গভীৰ বৰফৰ সৈতে কঠিন সময় পাৰ হৈছিল। 6 জুনত মেলৰী আৰু এজন কম অভিজ্ঞ পৰ্বতাৰোহী এণ্ড্ৰু ইৰবাইনে শিখৰত উঠিবলৈ ৰাওনা হয়। অক্সিজেনৰ ব্যৱহাৰ কৰি দুয়োজনে 8 জুনৰ পুৱা 26,800 ফুট অৰ্থাৎ 8,170 মিটাৰ উচ্চতাৰ শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। অভিযানৰ আন এজন সদস্যই বিশ্বাস কৰিছিল যে তেওঁ দুপৰীয়াৰ ভাগত বগাই যোৱা লোকসকলৰ আভাস পাইছিল, যেতিয়া কুঁৱলীবোৰ কিছু সময়ৰ বাবে পৰিষ্কাৰ হৈছিল মাউণ্ট এভাৰেষ্টত। সেই সময়ত শিখৰৰ পৰা মাত্ৰ প্ৰায় 500 ফুট অৰ্থাৎ 150 মিটাৰ তলত থাকিলেহেঁতেন। মেলৰী আৰু ইৰবাইনক আৰু কেতিয়াও দেখা পোৱা নগ'ল। মেলৰী আৰু ইৰবাইনৰ ভাগ্যৰ আহৰণ ৰহস্যক লৈ সেইদিনাৰ পৰাই বিতৰ্ক চলি আছে। কিছুমানে ভাবে যে এই যুটিটোৱে সফলতাৰে শীৰ্ষত উপনীত হৈছিল। শেষবাৰৰ বাবে দেখাৰ সময়ত তেওঁলোকে পৰ্বতৰ ওপৰত উঠিছিল নে নামিছিল সেয়া জনা নাযায়। ইৰবাইনৰ মৃতদেহ এতিয়াও পোৱা নগ'ল। 75 বছৰ পাছত 1999 চনত আমেৰিকান পৰ্বতাৰোহী এৰিক চিমছনৰ নেতৃত্বত চলা অভিযানত মেলৰীৰ মৃতদেহটো উদ্ধাৰ হয়। 26,760 ফুট অৰ্থাৎ 8,155 মিটাৰ উচ্চতাত ইয়াক পোৱা গৈছিল আৰু নিৰ্ণয় কৰা হৈছিল যে বেয়াকৈ পতনৰ বাবে মেৰিলৰ মৃত্যু হৈছিল। 1933 চনৰ পৰা 1952 চনৰ ভিতৰত কেইবাটাও দলে এভাৰেষ্ট বগাবলৈ চেষ্টা কৰিছিল। অৱশেষত 1953 চনত কৰ্ণেল জন হাণ্টাৰৰ নেতৃত্বত সুসংগঠিত ব্ৰিটিছৰ অভিযান সফল হয়। এই অভিযানত ৰয়েলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল। জিঅ'গ্ৰাফিকেল ছ'চাইটি আৰু আলপাইন ক্লাব বটলৰ ভৰোৱা অক্সিজেন আৰু পৰ্টাৰৰ ব্যৱহাৰ কৰি এই অভিযানে পাহাৰৰ ওপৰেৰে ধাৰাবাহিকভাৱে শিবিৰ স্থাপন কৰিছিল। তেওঁলোকে খম্বু বৰফৰ জলপ্ৰপাতত উঠিল, যিটো বৰফৰ ডাঙৰ ডাঙৰ টুকুৰাৰ জঞ্জাল আৰু বগাবলৈ কঠিন। 27 মে'ত এজন পৰ্বত আৰোহীয়ে এভাৰেষ্টৰ শিখৰত উপনীত হ'ব নোৱাৰিলে। তাৰ পিছত নিউজিলেণ্ডৰ এডমাণ্ড হিলাৰী আৰু তিব্বত পৰ্টাৰৰ টেনজিং নাৰ্গে 29 মে'ত উচ্চ শিবিৰৰ পৰা ৰাওনা হয়। পৃথিৱীৰ শীৰ্ষত থিয় দিয়া বুলি জনা যায়। ব্ৰিটেইনৰ এই অভিযানক অতিশয় প্ৰশংসা কৰা হয় আৰু হিলাৰী আৰু হাণ্টক নাইট উপাধি দিয়া হৈছিল। হিলাৰী আৰু টেনজিঙে দক্ষিণৰ পথটো লৈ পাহাৰৰ ওপৰলৈ উঠিল। আজিৰ দিনত পৰ্বতাৰোহীসকলে এই পথটোৱে সৰ্বাধিক ব্যৱহাৰ কৰা দেখা যায়। 1920 আৰু 30ৰ দশকত সাতটা ব্ৰিটিছ অভিযানে বিফল চেষ্টা কৰা উত্তৰ পথটো বগাই যায়। চীনৰ এই অভিযানে উত্তৰ দিশৰ মাজেৰে প্ৰথম সফল আহৰণ কৰা বুলি ভবা হয়। 1960 চনত ৱাং ফুজিউ, কুলিন হোৱা, লিউ লিয়ানমেন আৰু এজন তিব্বতী কুনৱে শিখৰত উপনীত হয়। এভাৰেষ্টৰ আটাইতকৈ ডাঙৰ ইষ্ট ফেচত বগাই যোৱাটোৱে খুব কমেই দেখা গৈছিল। 1983 চনত আমেৰিকাৰ এটা দলে ইয়াৰ প্ৰথম আহৰণ কৰিছিল আৰু কাৰ্লছ বুহলাৰ, কিম মম্ব আৰু লু ৰাইচাৰ্ডে শিখৰত উপনীত হৈছিল। এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম মহিলাগৰাকী আছিল জাপানী পৰ্বতাৰোহী টোৱে জুনুকো। 1975 চনত তেওঁ আহৰণ কৰিছিল। 1978 চনত দুজন ব্যক্তিয়ে বটল ভৰোৱা অক্সিজেন ব্যৱহাৰ নকৰাকৈ প্ৰথম শিখৰত উপনীত হৈছিল। তেওঁলোকে আছিল ইটালীৰ পৰ্বতাৰোহী ৰেইনহল্ড মেছনাৰ আৰু অষ্ট্ৰিয়াৰ পৰ্বতাৰোহী পিটাৰ হাবেলাৰ। 2 বছৰ পাছত
মেছনাৰে প্ৰথমটো সফল একক আহৰণ সম্পূৰ্ণ কৰিছিল। সেই আহৰণৰ বাবেও তেওঁ বটল ভৰোৱা অক্সিজেন ব্যৱহাৰ কৰা নাছিল। 1980 চনত পোলেণ্ডৰ এটা অভিযানে শীতকালত প্ৰথম সফল আহৰণ কৰা দেখা যায় আৰু লেচেক চিচি আৰু ক্ৰিষ্টেফ উইলিচেকে শিখৰত উপনীত হয়। 2001 চনত আমেৰিকান এৰিক ওইহেনমেয়াৰ শীৰ্ষত উপনীত হোৱা প্ৰথমজন অন্ধ ব্যক্তি হিচাপে পৰিগণিত হয়। মাউণ্ট এভাৰেষ্ট বগাই যোৱাটো এটা ডাঙৰ ব্যৱসায়িক পৰিগণিত ইতিমধ্যে হৈছে। প্ৰতিটো ঋতুতে বহু অভিযানে যাত্ৰা কৰাটো ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে, যাৰ ফলত বহুতো মানুহৰ ভিৰ বাঢ়িছে। হিলাৰী আৰু টেনজিঙৰ ঐতিহাসিক আহৰণৰ 1.5 শতিকাৰ পাছত 2003 চনত ছিজনলৈকে 12,000ৰো অধিক লোক শিখৰত উপনীত হয়। ইয়াৰে 200ৰো অধিক লোকে এবাৰতকৈ অধিক শীৰ্ষত উপনীত হৈছে। 2010 চনত নেপালী পৰ্বতাৰোহী আৰু গাইড আপা শ্বেৰপাই 20 সংখ্যক সফল আহৰণ কৰিছে। আপুনি যদি মাউণ্ট এভাৰেষ্টক ভাল পায় নিশ্চয় তেনেহ'লে এই ভিডিঅ'টোত লাইক দিব। আমাৰ চেনেলটোত যদি এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।